নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ আন এটা নতুন ভিডিঅ'। গতিকে ইয়াতেও ৰাষ্ট্ৰসংঘৰ বিষয়ে বিভিন্ন প্ৰশ্ন সংযুক্ত কৰা হৈছে। ইয়াৰ আগতেও বহুতকেইটা প্ৰশ্ন তোমালোকক অৱগত কৰাইছোৱে। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতি তথা সদস্যসকলক কোনে কিমান বছৰৰ বাবে নিযুক্তি দিয়ে? ইয়াৰে এনচাৰটো হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে 5 বছৰৰ বাবে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতি তথা সদস্যসকলক নিযুক্তি দিয়ে। ইয়াৰ পিছৰ আন এটা কুৱেশ্যন হৈছে জাতিসমূহৰ সংঘ, যাক চমুকৈ CN বুলি কোৱা হয়, ইয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এনচাৰটো হৈছে লণ্ডনত। এমনেষ্টি ইণ্টাৰনেশ্যনেলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ এনচাৰটো হৈছে লণ্ডনত। উত্তৰ আটলান্টিক চুক্তি সংগঠন চমুকৈ নেটো, ইয়াৰে মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ এনচাৰটো হৈছে ব্ৰুছেলছ। আন এটা প্ৰশ্ন হৈছে আন্তঃৰাষ্ট্ৰীয় নৱীকৰণযোগ্য শক্তি অভিকৰণ চমুকৈ IREA, ইয়াৰে মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে সংযুক্ত আৰৱ এমিৰেটছ চমুকৈ UAE বুলি কোৱা হয়। আন এটা প্ৰশ্ন হৈছে এছিয়া প্ৰশান্ত মহাসাগৰীয় অৰ্থনৈতিক নিগম চমুকৈ যাক এপেক বুলি কোৱা হয় APEC, ইয়াৰে মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এপেকৰ মুখ্য কাৰ্যালয় ছিংগাপুৰত অৱস্থিত। ইয়াৰ পিছত আন এটা প্ৰশ্ন হৈছে দক্ষিণ পূব এছীয় জাতিসমূহৰ সংস্থা চমুকৈ যাক ASEAN বুলি কোৱা হয় ASEAN, ASEAN, ইয়াৰে মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জাকাৰ্টা। ইয়াৰ পিছত আন এটা প্ৰশ্ন হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ যাক কোৱা হয় ICC, ইয়াৰে মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আমি সকলোৱে জানো ডুবাইত ICCৰ মুখ্য কাৰ্যালয় অৱস্থিত। আন এটা প্ৰশ্ন আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেশ্যন চমুকৈ যাক FIFA বুলি কোৱা হয়, এই FIFAৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰে মুখ্য কাৰ্যালয় হৈছে জুৰিকত অৱস্থিত, জুৰিক। বিশ্বৰ অৰ্থনৈতিক মঞ্চ চমুকৈ WEF বুলি কোৱা হয়, ৱেফ, বিশ্ব অৰ্থনৈতিক মঞ্চ, ইয়াৰে মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ এনচাৰটো হৈছে জেনেভা। তাৰ পিছৰ প্ৰশ্ন হৈছে আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেশ্যন চমুকৈ IHFৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰে আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেশ্যনৰ মুখ্য কাৰ্যালয় হৈছে লৌচেন। লৌচেন হৈছে ছুইজাৰলেণ্ডত অৱস্থিত, লৌচেন, ছুইজাৰলেণ্ড। আন এটা প্ৰশ্ন হৈছে দক্ষিণ এছীয় আঞ্চলিক সহযোগিতা সংস্থা চমুকৈ যাক কোৱা হয় SAARC, SAARC, SAARCৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰে মুখ্য কাৰ্যালয় হৈছে নেপালৰ কাঠমাণ্ডুত অৱস্থিত। ইয়াৰ পিছত কিছুমান সংস্থা আছে যিবিলাকৰ মুখ্য কাৰ্যালয়ৰ কথা উল্লেখ কৰা হৈছে, যেনেকৈ ILO, ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন, ইয়াৰে মুখ্য কাৰ্যালয় হৈছে জেনেভা, ছুইজাৰলেণ্ড। WHO, ইয়াৰে মুখ্য কাৰ্যালয় হৈছে জেনেভা, ছুইজাৰলেণ্ড। UNDPৰ মুখ্য কাৰ্যালয় হৈছে নিউয়ৰ্ক, USA। UNHRC, ইয়াৰে মুখ্য কাৰ্যালয় হৈছে জেনেভা, ছুইজাৰলেণ্ড। ইউনিচেফ, UNICEF, ইউনিচেফৰ মুখ্য কাৰ্যালয় হৈছে নিউয়ৰ্ক, USA। ইউনেস্কোৰ UNESCO, ইউনেস্কোৰ মুখ্য কাৰ্যালয় হৈছে পেৰিছ, ফ্ৰান্সত। IMF, ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড, ইয়াৰে মুখ্য কাৰ্যালয় হৈছে ৱাশ্বিংটন DC, USA। FAO, ইয়াৰে মুখ্য কাৰ্যালয় হৈছে ৰোম, ইটালী। PNTBT, এইটো চুক্তি স্বাক্ষৰিত হৈছিল মস্কো,
সোভিয়েট ৰাছিয়াত। নেটোৰ মুখ্য কাৰ্যালয় হৈছে ব্ৰুছেলছ, বেলজিয়াম। APECৰ মুখ্য কাৰ্যালয় হৈছে ছিংগাপুৰ। এইখিনি অতিকৈ দৰকাৰী, ইয়াৰ মাজৰ পৰা কুৱেশ্যন থাকিয়ে। আন এটা প্ৰশ্ন হৈছে, কিদৰে ৰাষ্ট্ৰসংঘৰ সদস্য হ'ব পাৰি? এনচাৰটো হৈছে, নতুন সদস্য হ'বলৈ ইচ্ছুক দেশে ৰাষ্ট্ৰসংঘলৈ আবেদন কৰিব লাগে। এনে আবেদন প্ৰথমে নিৰাপত্তা পৰিষদত আলোচনা কৰা হয়। নিৰাপত্তা পৰিষদে চালি জাৰি চাই অনুমোদন জনোৱাৰ পিছত আবেদনখন সাধাৰণ সভালৈ পঠিওৱা হয়। সাধাৰণ সভাত 2/3 ভোটত গৃহীত হ'লে আবেদনকাৰী দেশখনক ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা হয়। ৰাষ্ট্ৰসংঘৰ সদস্য পদ কিদৰে হেৰুৱাব পাৰি? যদি কোনো সদস্য ৰাষ্ট্ৰই চনদৰ নীতি নিয়ম ভংগ কৰি নাইবা চনদ বহিৰ্ভূত কাম কৰে, তেন্তে সেই সদস্যক ৰাষ্ট্ৰসংঘৰ সদস্য পদৰ পৰা অব্যাহতি দিয়া হয়। বহিষ্কাৰ কৰিবলৈ প্ৰথমতে নিৰাপত্তা পৰিষদে প্ৰস্তাৱ ল'ব লাগে আৰু সেই প্ৰস্তাৱক সাধাৰণ সভাই 2/3 ভোটত অনুমোদন জনালে ৰাষ্ট্ৰখনে সদস্য পদ হেৰুৱায়। ইয়াৰ পিছৰ আন এটা প্ৰশ্ন হৈছে, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ক্ষমতাৰে আৰু কাৰ্যাৱলী আলোচনা কৰা। যদিও এইটো লেচনৰ পৰা দীঘলীয়া প্ৰশ্ন নহয়, তথাপিও এনচাৰখিনি যদি আমি জানো, তেতিয়াহ'লে যেনেকুৱা ধৰণৰ অকোৱা পকোৱা মানে ভিতৰৰ পৰা কুৱেশ্যন নাহক কিয় আমি পাৰিম। সেই হিচাপত আমি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ কিছুমান ক্ষমতা আৰু কাৰ্যাৱলী আমি জ্ঞাত হ'ব লাগিব। গতিকে তাৰে কিছুমান আলোচনা কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ক্ষমতা আৰু কাৰ্যাৱলী সমূহৰ কেইটামান তলত চমুকৈ উল্লেখ কৰা হ'ল। 1 নম্বৰত কোৱা হৈছে, ৰাষ্ট্ৰসংঘৰ চনদত সন্নিৱিষ্ট যিকোনো বিষয়ৰ ওপৰত সাধাৰণ সভাই আলোচনা কৰিব পাৰে। 2 নম্বৰ, শান্তিৰ কাৰণে ঐক্য প্ৰস্তাৱৰ জৰিয়তে সাধাৰণ সভাই নিৰাপত্তা পৰিষদক পৰামৰ্শ দিব পাৰে। 3, সাধাৰণ সভাই ৰাষ্ট্ৰসংঘৰ অন্যান্য অংগ আৰু বিভিন্ন পৰিষদসমূহৰ কাৰ্যাৱলী পৰ্যবেক্ষণ কৰিব পাৰে। 4, বাৰ্ষিক আয় ব্যয়ৰ সকলো দায়িত্ব সাধাৰণ সভাৰ ওপৰত ন্যস্ত কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ক্ষমতা আৰু কাৰ্যাৱলী চমুকৈ আলোচনা কৰা হ'ল যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ক্ষমতা আৰু কাৰ্যাৱলী সমূহ হৈছে, ক নম্বৰত কৈছে যে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বিষয়ত যিকোনো আলোচনা নিৰাপত্তা পৰিষদে কৰিব পাৰে। খ নম্বৰত কোৱা হৈছে, বিবাদগ্ৰস্ত দেশৰ প্ৰতি নিৰাপত্তা পৰিষদে শাস্তিৰ ব্যৱস্থা প্ৰয়োগ কৰিবও পাৰে। গ, এই পৰিষদৰ অনুমোদন ক্ৰমে সাধাৰণ সভাই নতুন সদস্য ভৰ্তি বা বহিষ্কাৰ কৰিব পাৰে। আৰু ঘ নম্বৰত কোৱা হৈছে, ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানজনক নিযুক্তিত নিৰাপত্তা পৰিষদৰ সন্মতিৰ প্ৰয়োজন আছে। ইয়াৰ পিছত আন এটা প্ৰশ্ন হৈছে, ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ 2টা ক্ষমতা উল্লেখ কৰা। প্ৰথমটো ক্ষমতা হৈছে, আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ খচৰা প্ৰস্তুতিৰ দায়িত্ব এই পৰিষদৰ ওপৰত ন্যস্ত কৰা হৈছে। আৰু 2 নম্বৰ ক্ষমতা হৈছে, আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত যিকোনো অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, শিক্ষা, স্বাস্থ্য আৰু অন্যান্য বিষয়ৰ ওপৰত প্ৰাথমিক অধ্যয়নৰ দায়িত্ব অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ ওপৰত ন্যস্ত কৰা হৈছে। আন এটা প্ৰশ্ন হৈছে, ৰাষ্ট্ৰসংঘৰ কাম কাজসমূহ পৰিচালনাৰ বাবে কিমানটা ভাষাক অগ্ৰাধিকাৰ দিয়া হৈছে আৰু সেই ভাষাবোৰ কি কি? যে ৰাষ্ট্ৰসংঘৰ কাম কাজসমূহ পৰিচালনা কৰিবৰ বাবে 6টা ভাষাক অগ্ৰাধিকাৰ দিয়া হৈছে। সেই ভাষাকেইটা হৈছে ইংৰাজী, চীনা ভাষা, আৰবী, ফৰাচী, ৰুছ আৰু স্পেনিছ। এইকেইটা ভাষাক ৰাষ্ট্ৰসংঘৰ কাম কাজসমূহ পৰিচালনা কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয়। ইয়াৰ পিছত আন এটা প্ৰশ্ন হৈছে, ভাৰতবৰ্ষই কেতিয়া ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ হিচাপে যোগদান কৰে? ইয়াৰ এনচাৰটো আমি নিশ্চয়কৈ সকলোৱে জানোৱেই, তথাপিও এনচাৰটো হৈছে 1945 চনৰ 30 অক্টোবৰ তাৰিখে ভাৰতবৰ্ষই ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ হিচাপে যোগদান কৰিছিল। ইয়াৰ পিছত আন এটা প্ৰশ্ন হৈছে, জাতিসংঘ কোন চনত গঠিত হৈছিল? আমি সকলোৱে নিশ্চয়কৈ এইটো প্ৰশ্নৰ উত্তৰ আৰু নজনাকৈ থকা নাই। 1920 চনৰ 10 জানুৱাৰী তাৰিখে জাতিসংঘ গঠন কৰা হৈছিল। আন এটা প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ 2টা কাম উল্লেখ কৰা। 1 নম্বৰত
ৰাষ্ট্ৰসংঘৰ বছৰেকীয়া বাজেট প্ৰস্তুত কৰা। আৰু 2 নম্বৰত কোৱা হৈছে ৰাষ্ট্ৰসংঘৰ বিভিন্ন অংগসমূহৰ কাম কাজ সুচাৰুৰূপে পৰিচালনা কৰা হৈছে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ মুখ্য কাম। ইয়াৰ পিছত আন এটা প্ৰশ্ন হৈছে আন্তৰ্জাতিক ন্যায়ালয়ৰ 2টা কাৰ্য লিখা। 1 নম্বৰ হৈছে সদস্য ৰাষ্ট্ৰবোৰৰ মাজত থকা বিবাদবোৰৰ বিচাৰ কৰা। আৰু 2 নম্বৰত আন্তৰ্জাতিক আইন সন্ধি আদিৰ বিষয়ে ব্যাখ্যা আগবঢ়াব পাৰে আন্তৰ্জাতিক ন্যায়ালয়। আন এটা প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ বছৰেকীয়া বাজেট কোনে প্ৰস্তুত কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সচিব প্ৰধানজনৰ নেতৃত্বত ৰাষ্ট্ৰসংঘৰ বছৰেকীয়া বাজেট প্ৰস্তুত কৰা হয়। আন এটা প্ৰশ্ন বিশ্বক বৰ্তমান এখন গোলকীয় গাঁও বুলি কোৱা হয় কিয়? যদি প্ৰশ্নৰ এনচাৰটো অলপ দীঘলীয়া হয় তথাপি 1 নম্বৰৰ প্ৰশ্ন হ'বও পাৰে। আধুনিক বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উত্তৰণৰ ফলত বিশ্বৰ মানুহখিনি পৰস্পৰে ইমান ওচৰ চাপি গৈছে যে এখন গাঁৱৰ বাসিন্দাসকলৰ মাজত থকা নিকট সম্পৰ্কৰ দৰেই বৰ্তমান বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহৰ লগত এটা নিকট সম্পৰ্ক গঢ়ি উঠিছে, যাৰ বাবে বিশ্বক গোলকীয় গাঁও বুলি কোৱা হয়। ইয়াৰ পিছত আন এটা প্ৰশ্ন হৈছে গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে কি যে জাতিসংঘৰ অংগ কেইটা আছিল আৰু কি কি? আমি আগতেই পাই আহিছোঁ তথাপি মনত ৰাখিবলগীয়া প্ৰশ্নৰ এনচাৰটো জাতিসংঘৰ প্ৰধান অংগ আছিল 4টা। 1 নম্বৰত আছিল সভা, পৰিষদ, আন্তৰ্জাতিক ন্যায়ালয় আৰু সচিবালয়। কিন্তু ইয়াৰ পিছতো জাতিসংঘ ব্যৰ্থ হ'বলগীয়া হৈছিল, যাৰ ফলস্বৰূপেই ৰাষ্ট্ৰসংঘ গঠন কৰিবলগীয়া হৈছিল। ইয়াৰ পিছত আন এটা প্ৰশ্ন হৈছে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ক্ষমতা আৰু কাৰ্যাৱলী 2টা উল্লেখ কৰা। 1 নম্বৰত উল্লেখ কৰা হৈছে মানৱ অধিকাৰৰ ৰক্ষণাবেক্ষণৰ পৰ্যালোচনা কৰি পৰামৰ্শ দিব পাৰে। আৰু 2 নম্বৰত কোৱা হৈছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে চৰকাৰে লোৱা ব্যৱস্থাৰ পৰ্যালোচনা কৰিব পাৰে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা 2খন চুক্তিৰ নাম লিখা। 1 নম্বৰত 1963 চনৰ আংশিকভাৱে